হাই, আজি আপোনালোকৰ মাজলৈ এনেকুৱা এজন ল'ৰা আনিলোঁ যিয়ে বাস্তৱত সঁচাকৈ ভূত দেখিছে আৰু সেইজন হ'ল আমাৰ নটৰাজ ফিল্মৰ শিশু অভিনেতা আছিফ। আছিফে বহু চিনেমা কৰিছে আৰু আছিফক গ্ৰুপৰ সকলোৱে টিংৰা ভাই বুলি জানে। খুব ধুনীয়া কৌতুক অভিনেতা, খুব ধুনীয়া ৰোল কৰে। গতিকে আছিফৰ ওপৰত মই খুব ধুনীয়া ছবি এখনো লিখিছোঁ, ভূতে ধৰা মানুহ বুলি। আৰু এই ছবিখন যদিওবা লিখিছোঁ মই কাল্পনিক, কিন্তু আজি মই সৌভাগ্যক্ৰমে মই আছিফক লগ পালোঁ আৰু আছিফে আপোনালোকৰ আগত কৈ দিব কেনেকুৱাকৈ তাক ভূতটোৱে ধৰিছিল বা এনেকুৱাকৈ কৈ দিব। আৰু আমিতো কল্পনা কৰি থাকোঁ, এতিয়া আছিফৰ মুখেৰে শুনক ভূতে কেনেকুৱাকৈ ধৰিছিল। আমাৰ ইয়াত টিংৰা ভাই। টিংৰা, নমস্কাৰ। তোমাক বহুদিন মূৰত লগ পাইছোঁ আৰু আচলতে আমি বহুত দুখিতও হৈছোঁ, আমাৰ বহুত বেয়াও লাগিছে তোমাক ভূতে ধৰা কথাটো শুনি। আমিতো ভূতৰ কথা শুনি থাকোঁ, কিন্তু আমি ভূত দেখা নাপাওঁ সেনেকুৱা। এইটো এটা বহুত মানে সাংঘাতিক বস্তু আৰু। গতিকে তুমি কোৱাচোন বাৰু, ভূতে তোমাক কেনেকুৱাকৈ তুমি দেখা পাইছিলা, ভূতটো তুমি ক'ত লগ পাইছিলা, তুমি কৈ দিয়া। মই ভূতটোক দেউতাৰ লগত আধাৰ কাৰ্ড বনাব যোৱাতে লগ পাইছিলোঁ আৰু মই তাক দেখা পাইছিলোঁ বগা কাপোৰ পিন্ধি থাকে, মুখখন ভয়ানক আৰু তেজেদি ৰঙা হৈ থাকে, দেখিছিলোঁ আৰু। হয় হয়। আৰু তুমি যে কৈছিলা সি কিবা বাইকৰ তেল খাই পেলোৱা বুলি। পেট্ৰল খাই পেলাইছিলে। হয় নেকি? ঠেলিয়াই যাই থাকোঁতে মোৰ মোটা লাগোতে মুতি দিলোঁ তাৰ ওপৰতে মুতি দিছিলা কিজানি। তাৰপিছত কেনেকুৱাকৈ ধৰিছিল সি? তোমাক সাবত মাৰি বা ধৰিছিল নে? তোমাৰ লগত গুচি আহিছিল। তাৰপিছতে বাৰু ঠিকে আছে, ভূতটো তুমি দেখা পালা বা ভূতে তোমাক ধৰিলে আৰু। এতিয়া ভূতে ধৰাৰ পিছত তোমাৰ ৰিয়েকশ্যনটো কেনেকুৱা হৈছিল? বা মানে একো গমেই নাপাওঁ আৰু, খোজো কাঢ়িব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ। একো কাঢ়িব নোৱাৰা, একো কৰিব নোৱাৰা। বা আৰু সি তোমাক দেখাও দি আছিল নে? বা মানুহ থাকোঁতে সি মানুহ নোহোৱাৰ সময়ত সি দেখা দিয়ে? দিয়া কোৱাচোন বাৰু কেনেকুৱা? হয় নেকি? তাৰ ভূতৰ ছবি উঠি গৈছিল এনেকুৱা। কেইদিনমান আছিল তোমাৰ গাত এই ভূতটোৱে? কেইদিনমান আছিল? এমাহ দুমাহ আছিল। তুমি খোৱা লোৱা কেনেকুৱা? খাবলৈ মন গৈছিল নে? খাবলৈ মন যোৱা নাছিল। আৰু মানুহে খবৰ ল'বলৈ গ'লে কেনেকুৱা? তোমাৰ গলত টিপা মাৰি ধৰো এনেকুৱা লাগে তাৰমানে? হয় নেকি? কেনেকুৱা লাগে কৈ দিয়াচোন বাৰু আমাৰ দৰ্শকসকলক। মানুহ যেতিয়া ধৰা জোনাইতে ধৰা তোমাৰ খবৰ ল'বলৈ গ'ল, তেতিয়া তাক দেখা পালি কেনেকুৱা লাগে? গলত টিপা মাৰি ধৰি মাৰো পেলাব লাগে এনেকুৱা আৰু। হয়, ঠিকে বাৰু। এতিয়া তুমি ক'ব লাগে ভূতৰ শেষ পৰিণতিটো ক'ব লাগে। এতিয়াও তোমাৰ দেহত ভূতটো আছে নে ভূতটো মানে ওলাই গৈছে? কি হ'ল আৰু ভূতটো? এতিয়া নাই। ভূতটো তুমি কেনেকুৱাকৈ খেদিলা কৈ দিয়া আৰু। মুছলিম ধৰ্মৰ জিন নামৰ হেৰিটো খিদাইছে। সি আহিছে আৰু সি আহি তোমাক কিবা জাৰা ফুকা কৰিছে? জিন মানে কি বিধেকীয়াৰ পাত চাত কিবা আনিছে নেকি? নাই, একো নাই, অকল দোৱা। দোৱা কৰিছে আৰু দোৱা কৰি ভূতটোৱে মানে খেদি দিছে। যোনদিনা জিন আছিলে আমাৰ গাঁৱত কোনো শুব পৰা নাছিল। হয় নেকি? শুব পৰা নাছিল? কেনেকুৱা হৈছিল? এইটোতো বহুত লাইটৰ পোহৰ আহিব পৰা নাছিল, অল লাইট অফ কৰি গোটেই গাঁওখনৰ মানে বন্ধ কৰিছে। চাওক যে আছিফৰ কাৰণে গাঁৱৰ মানুহে কিমান কষ্ট কৰিছে, যে গোটেই গাঁওখন মানে লাইট মানে বন্ধ কৰি দিছে, পোহৰ বন্ধ কৰি দিছে। আৰু জিনটো মানে ৰাতি আহিছিল। হয় নেকি? ঠিক আছে, আপোনালোকেও গম পালে এটা সঁচা কাহিনী। এই যি শিশু অভিনেতাজনে কৈ আছে এইটো মিছা কথা নহয়, একেবাৰে সঁচা কথা। সঁচাকৈ সি ভূত জীৱনত দেখা পাইছিল, ভূতে ধৰিছিল, এই কথাটো ময়ো গম পাইছোঁ বাৰু। এতিয়া মই যিহেতু অভিনেতা আৰু আমাৰ লগত আৰু এজন অভিনেতা উপস্থিত আছে, জোনাইদেও যেতিয়া মানে টিংৰাৰ দেহত ভূত আছিল, সেই ভূত থকাৰ সময়ত টিংৰাৰ খবৰ ল'বলৈ গৈছিল, মৰমতে খবৰ ল'বলৈ গৈছিল। তেতিয়ানো টিংৰাই কেনেকুৱা মানে ৰিয়েকশ্যন কৰিছিল আৰু আপোনালোকক দেখুৱাই দিব। দুজনে যিহেতুকে অভিনেতা, খুব ধুনীয়া অভিনয়ো কৰে। গতিকে আজি সেই দৃশ্যটো মই দেখুৱাই দিম, এইটো কেনেকুৱা কৰিছিল আৰু ৰিয়েকশ্যনটো কেনেকুৱা কৰিছিল।
কি হতে টানিলো খুব ধুনীয়া এটা দৃশ্য আপোনালোকক কৰি দেখুৱালে সঁচাকৈ এনেকুৱা হৈছিল এই আমাৰ টিংৰা ভাইৰ লগতো এনেকুৱা হৈছিল আমাৰ জুনাইদৰ লগতো সেনেকুৱা হৈছিল হয়নে তুমি যেতিয়া খবৰ ল'বলৈ গৈছিলা টিংৰা ভাইৰ কেনেকুৱা এনেকুৱা কৰিছিল তোমাক গলত টিপা মাৰি ধৰিছিল বহুত খেদিছিল মোক অঁ 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 যাবলৈ নিদিয়ে কাকো খবৰ ল'ব আৰু আৰু তুমি যে কৈছিলা যে বহুত মানুহ আহিলে 10জন মানুহো যদি ইয়াক সেই সময়ত ধৰি ৰাখে মানে বগাৰাই দিয়ে সেনেকুৱা বগাৰাই দিব সেনেকুৱা কৰিছিল ঠিকে আছে তোমালোকলৈ বাৰু শুভেচ্ছা থাকিল আমাৰ আগত এইখিনি কথা কোৱাৰ কাৰণে আৰু তোমালোকে যাতে ভোটৰ সঁচাকৈ যেন আকৌ ভোটৰ কবলত নপৰা সেইটো আমি কামনা কৰিছোঁ ধন্যবাদ